ফাইনেলি আমি চিলাপথাৰৰ পৰা ঘৰ পালোঁহি যিহেতু মোক চিলাপথাৰৰ পৰা আহি পিনি ঘৰৰ পৰা পিনি পোৱা আজি 2 দিনেই হৈ গ'ল আৰু আপোনাৰ মই ঘৰলৈ আহি পিনি ব্লগ দিব পৰা নাই যিহেতু অলপ গাটো বেয়া হৈ গ'ল যিহেতু চৰ্দি লাগি গ'ল আৰু কাহ হৈ গ'ল সেইকাৰণে দিব পৰা নাই আৰু গাইছ হওক যি হওক আজি হেল্ল' নমস্কাৰ ৱেলকাম টু মাই বেক ইউটিউব চেনেল গাইছ আৰু আজি মই এতিয়া যাব লৈছিলোঁ চাৰিআলিলৈ যিহেতু গাইছ মোৰ বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ তাৰমানে যিহেতু মেছ'ত বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ আনিবলৈ তাকে গৈ আছোঁ ফোন কৰিছিলে ৰাতিপুৱা 7:30-8টামান বাজিছে আৰু এতিয়া তাকে ফোন কৰিছিলে তাকে আনিবলৈ গৈ আছোঁ মেইন টাউনলৈ আৰু গাইছ কি বস্তু আনিছোঁ কি নাই আনা আপোনালোক আনবক্সিং কৰি দেখুৱাম গাইছ লাগি থাকক যিহেতু ঘৰৰ দোকান পালোঁ এতিয়া আপোনাৰ তাৰমানে যিখন দোকানত কাম কৰিছিলোঁ এইখন দোকানেই হয় আৰু মই ইয়াৰ পৰা আপোনাৰ হেলমেটটো ইয়ালৈ দিছোঁ ইয়াতে আহি পাবহি আৰু এইপিনে দেখিবলৈ পাইছে না আমাৰ এজন ছাৰে কি কৰি আছে এইজন ছাৰ খুচৰি মুচৰি আছে তলত কিবা তুমি কি চফা কৰিছা অঁ আৰু কিবা কৰিবা নি এই চেনিখিনি এনেই পৰি থকাতকৈ খাই দিয়াটো ভাল হ'ব নেকি নাই খাই দিয়ালে বেছি ভাল হ'ব নাই খাব লাগিব দেখিবলৈ পাইছে এয়া পুৰা কাম কাজত লাগি আছে আৰু এইটো মিঠাই যিহেতু আপোনাৰ এটা বিয়া জোৰোণ নহয় এইটো জোৰোণৰ কাৰণে কালি মই পেকিং কৰি থৈ গৈছোঁ সন্ধিয়া এইটো জোৰোণৰ কাৰণে পেকিং কৰা হৈছে গম পাইছেনে গাইছ এইটো জানেই আৰু চবেই জোৰোণত দিবই লাগে আৰু এইটো আমাৰ মেনেজাৰ এটা হয় আৰু এইজন আমাৰ চাহ মাষ্টৰ একদম হেভি চাহ মাষ্টৰ স্পেচিয়েল চাহৰ কাৰণে ফেভৰেট দোকানত ই তাৰমানে পুৰা হেৰি হৈ আছে ফেমাছ ইয়াৰ চাহৰ আৰু আমি এতিয়া ভিতৰলৈ যাম গাইছ কি কাম কৰি আছে কাৰিকৰবিলাকে দেখুৱাবলৈ চেষ্টা কৰিম বলক ফাইনেলি আমি কাৰিকৰ ৰুমত পাই গৈছোঁ আমাৰ বাবলু ছাৰে কিবা কামত লাগি আছে তুমি কি কাম কৰি আছা কচৰি আৰু কিবা বনাবা ভাত কোনে খাব কাৰিকৰ মানে ৰাতিপুৱা ঠাণ্ডা ভাত খাবা ন এতিয়া যিহেতু ঠাণ্ডা ভাত খাবলৈ দেখিছে আপোনালোকে আলু আৰু লাই পাত ভাজিছে কেৰেলা ভাজিছে আৰু বহুত কিবা কিবি ভাজিছে আৰু এইপিনে মিঠাইও আছে ইয়াত দেখিবলৈ পাইছে এইখিনি মিঠাই এনেই যিহেতু আজি উঠোৱা নহয় কাইলৈ উঠোৱা হ'ব আৰু লগতে আপোনাৰ এইখিনি কচৰি দেখিব পাইছে গৰম কচৰি 5 মিনিটৰ পিছত ওলাই যাব বেছি টাইম নালাগে আৰু গাইছ যিটো কাৰণে আহিছিলোঁ মই যিহেতু দাদাজন এইটো আহি পোৱা নাই অকণমান ৰখি দিওঁ দাদাজন আহিলে লৈ যাম ন গাইছ আপোনালোককো দেখুৱাই আছোঁ চাই থাকক কলৈকো নাযাব ফাইনেলি যিহেতু যি বস্তুৰ কাৰণে আহিছিলোঁ আমি চাইলে এইটো বস্তু এতিয়া আনবক্সিং কৰিম যিহেতু মই পাই গৈছোঁ আপোনালোকক দেখুৱাম ন গাইছ এইটো হৈছে এইটো মোৰ বস্তু দেখিবলৈ পাইছে আমাৰ কাউণ্টাৰটোৰ ওপৰত আছে এইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ ঠিক আছে ন গাইছ আৰু দেখিবলৈ পাইছে যিহেতু দোকানত আছোঁ আৰু এই বস্তুটো ইয়াতে আনবক্সিং কৰিম ঘৰলৈ লৈ যাওঁ ইয়াতে আনবক্সিং কৰিম যিহেতু ইমান দেৰি অপেক্ষা নকৰোঁ আপোনালোকক চাই লওক গাইছ ফুৰিবলৈ একো মূৰে বিচাৰি পোৱা নাই গাইছ ফুৰিবলৈ একো মূৰে বিচাৰি পোৱা নাই যিহেতু পাইছ যেনে তেনে ফুৰিছোঁ আৰু আনি মোৰ পুৰা এইটো বস্তু অৰ্ডাৰ দিছিলোঁ যিহেতু হেলমেট এটা আছে ঘৰত আপোনাক যিহেতু কৈছিলোঁ ছেফটি কাৰণে লৈছোঁ আৰু যিটো আছিলে মোৰ ঘৰত আপোনাক কৈছিলোঁ যিহেতু ব্লগৰ হয় যিহেতু মোক ক্লিপ লগাব নোৱাৰোঁ আপোনালোকক ব্লগ কৈছিলোঁ যিহেতু মই এইটো আপোনাৰ এইটো লাগিব আৰু যিহেতু কৈছিলোঁ মই আপোনাৰ ক্লিপ লগাব লাগিব যিহেতু মোবাইল আপোনাৰ অলপ ৰাস্তাৰ ক্লিপ দিব নোৱাৰোঁ ন গাইছ সেইকাৰণে যিহেতু সেইকাৰণে লগাবলৈ এইটো লগত লৈছোঁ গাইছ কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে আৰু খুলি দেখুৱাই আছোঁ গাইছ খুলিবলৈ বহুত বাকী আছে হেলমেট কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ফাইনেলি হেলমেটটো মই লগাই চোৱা নাই যিহেতু আমাৰ দাদা লগাই চাওঁ বুলি কৈছে ফাৰ্ষ্ট আনিছোঁ বুলি কোৱাৰ কাৰণে দাদাই ট্ৰাই কৰি চাওঁ বুলি কৈছে লগাই চাওঁ ন তেওঁ কমফৰ্টেবল পালে মই কমফৰ্টেবল লগাইছে সেইকাৰণে এতিয়া আৰু গাইছ ৰাইড কৰোঁতে যিহেতু বাইক চলাওঁতে যিহেতু হেলমেটটো কৰি লোৱাৰ কাৰণে পিন্ধি লোৱাটো আমাৰ নিজৰ ছেফটি নহয় সেইকাৰণে হেলমেটটো অৰ্ডাৰ দি লৈছোঁ আৰু লাগে হেলমেট নহ'লে বহুত প্ৰব্লেম হৈ যায় এয়া দেখিবলৈ পাইছে আমাৰ দাদাজনে পুৰা পিন্ধি পুৰা নাইচ লাগিছে আৰু চ' গাইছ এতিয়া ঘৰলৈ গৈ থাকিম ঘৰ পালোঁহি এতিয়া যিহেতু আপোনালোক দেখুৱাম এইটো হেলমেট দেখুৱাম যিহেতু আপোনালোক হেলমেটটো দেখুৱাই দিওঁ আৰু সেইটো হেলমেটটো নতুনটো দেখিলে পুৰণাটো দেখুৱাই দিছোঁ পুৰণাটো কিহনকুৱা কি আছিলে ন এনে অলপ অসুবিধা হৈ যায় সেইকাৰণে নতুনটো অৰ্ডাৰ দিছিলোঁ এইটো পুৰণাটো হয় এইটো ফ্ৰণ্টত আপোনাৰ মোবাইলৰ ক্লিপটো লগাব পৰা অৱস্থাত নাই সেইকাৰণে এইটো বুলেটৰ হেলমেট আৰু এনে মই প্ৰথম এনেকৈ ব্লগ চেনেল খোলা নাছিলোঁ কাৰণে এইটো লৈ লৈছিলোঁ আৰু এতিয়া যিহেতু ব্লগ চেনেল খোলা হৈছে কাৰণে এতিয়া আপোনালোকক ক্লিপখিনি দিব নোৱাৰোঁ সেইকাৰণে আপোনাক ভালকৈ দেখুৱাব নোৱাৰোঁ টকাবিলাক সেইকাৰণে এইটো অৰ্ডাৰ দিছোঁ এইটো দিছোঁ
দেখিব পালে আপোনালোকক আনবক্সিং কৰি দেখুৱালৈ দোকানত যিহেতু আৰু গাইছ যিহেতু এতিয়া মোৰ ভাগিন ল'ৰা এটা আহিছে ৱেষ্ট বেংগলৰ পৰা ই হয় ৱেষ্ট বেংগলৰ পৰা আহিছে ই যিহেতু ঘূৰিবলৈ পোৱা নাই যিহেতু মই দোকানত 2 দিন ব্যস্ত হৈ আছিলোঁ আৰু এইকাৰণে আজি দেওবাৰ বুলি কামলৈ যোৱা নাই আৰু ইয়াকে অলপ লৈ পিনি ঘূৰা ফুৰা কৰিম গাইছ যিহেতু দাদা এজনে ফোন কৰিছিলে দাদা এজনৰ লগত এতিয়া মই কেঁকুৰি ফালে যাম যিহেতু কাম এটা আছে কাম কৰিবলৈ যাম লগতে ভাগিনটোও যাব ই ফুৰিব পৰা নাই সেইকাৰণে ফুৰাবলৈ লৈ যাম আৰু এতিয়া গাইছ আমি কেঁকুৰিলৈ গৈ আছোঁ তাতে লগ পাই আছোঁ গাইছ আমি আহি এতিয়া আপোনাক খজুৱা পাওঁ হৈছোঁ যিহেতু এইটো বাগিচা গাঁও বুলি কয় আৰু ইমান তাৰমানে নেশ্যনেল হাইৱে হয় এইটো কিন্তু ইমান এটা টাউন নহয় বাগিচা গাঁও হয় এখন আৰু যিহেতু আমি এতিয়া গৈ আহি খজুৱা পাইছোঁ খজুৱাৰ পৰা আপোনাৰ লেফ্ট চাইড টাৰ্ণিং ল'ম টাৰ্ণিং লৈ পিনি অকণমান গ'লে আমি কেঁকুৰি পামগৈ সোণাই চাপৰি পাৰ হৈ যাম চ' গাইজ ফাইনেলি আমি আহি এতিয়া সোণাই চাপৰি টাউন পাই গৈছোঁ এইখনে হৈছে সোণাই চাপৰি টাউন দেখিবলৈ পাইছে আপোনালোকে এইখনে হৈছে আৰু সোণাই চাপৰি টাউন বেছি বৰ ডাঙৰ নহয় বেছি সৰু নহয় মিডিয়াম আৰু গাইজ যিহেতু বহুত ইমান ডাঙৰ চিটি নহয় আৰু এখন সোণাই চাপৰি টাউন এইটো আপোনাৰ ঢকুৱাখানা এলেকাতে পৰে যিহেতু আমাৰ ঢকুৱাখানা সমষ্টি আৰু সোণাই চাপৰিৰ পৰা অকণমান আগলৈ গ'লে আপোনাৰ মাজুলী ডিষ্ট্ৰিক্ট আৰম্ভ হৈ যায় অলপ আগলৈ গ'লে আৰু এই ৰাস্তাটোৱে হৈছে মাজুলীলৈ যোৱা ৰাস্তা গাইজ যিহেতু আমি এতিয়া গৈ আছোঁ অলপ আগলৈ আৰু যিহেতু অলপ গ'লেই পামগৈ ব'লক আমি তালৈকে গৈ আছোঁ য'ত যাম বুলি কৈছোঁ তাতে লগ পাই আছোঁ আহি পাই গ'লোঁ যিহেতু আমি জলাই আহিম বুলি কৈছিলোঁ আৰু দেখিব পালে এয়া এই ঘৰটোলৈ আহিছোঁ আমি এই ঘৰটোলৈ কিবা ইনভাৰ্টাৰ ফিটিং কৰিবলৈ আহিছিলোঁ ইনভাৰ্টাৰটো ফিটিং কৰিম বেছি টাইম নালাগে খুব বেছি আধা ঘণ্টা ওচৰ লাগিব ফিটিং কৰি আমি আকৌ লগ পাই আছোঁ আৰু যিহেতু মই কৈছিলোঁ আপোনালোকক এই ৰাস্তাটো আহিছিলোঁ আমি যিহেতু এইটো ৰাস্তাই আহিছোঁ ঢকুৱাখানাৰ পৰা আহিছিলোঁ এইটো ৰাস্তাই আৰু এই ৰাস্তাটো গ'লে গাইছ আপোনাৰ মাজুলী যাব পাৰিব এই মাজুলী গ'লে আৰু বেছি দূৰ নাই আৰু খুব বেছি আৰু অকণমান গ'লে জেঙেৰাই পামগৈ আৰু বেছি দূৰ নাই আৰু অকণমান আগলৈ গ'লে তাৰমানে কেঁকুৰি এখনো কেঁকুৰি বুলিয়ে কয় তাৰমানে ইমানো কেঁকুৰি নহয় আৰু গাইছ অলপ আগলৈ গ'লে মেইন কেঁকুৰিখন পোৱা যায় এইটো কেঁকুৰি এলেকাতে পৰে আৰু যিহেতু গাইছ আমি এতিয়া ইয়ালৈকে সোমাই যাম যে কামটো কৰিব লাগিছোঁ কামটো কৰি লওঁ তাৰপিছত লগ পাইছোঁ ন গাইছ আৰু গাইছ ফাইনেলি তাৰ পৰা আমি ওলাই আহিলোঁ কামটো কৰি হৈ গ'ল যিহেতু আমাৰ তাত বেছি টাইম নালাগিলে আৰু কৰি মেলি তাৰ পৰা ওলাই আহিলোঁ যথেষ্টখিনি পালোঁহি এতিয়া আমি দলঙৰ ওপৰত আছোঁ এইটো আপোনাৰ কি দলং বুলি কয় নাজানো সঠিকভাৱে জালপাৰী বুলি কয় এইডোখৰ ভাটি জালপাৰী পাইছোঁহি আৰু এখন দলং হয় আৰু যিহেতু আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু তাত মই নল'লোঁ শ্বুট মানে তাত অলপ তাৰমানে বৰ এটা কেমেৰাটো বৰ ভাল নহয় কৈছিলোঁ আপোনালোকৰ মোবাইলটো সৰু মোবাইল আৰু তাতে মোৰ কেমেৰাটো বৰ মিলাব নোৱাৰিলোঁ সেইকাৰণে ভিডিঅ' কোৱালিটি বৰ এটা ভাল নাহিল সেইকাৰণে ইয়াত বৰ এটা নবনালোঁ আৰু যিহেতু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইজন মোৰ দাদাজন মই আপোনাক কৈছিলোঁ তেওঁ ৱাৰিং কৰে বুলি কৈছিলোঁ এইজন হয় তেওঁ বহুত ধুনীয়া ৱাৰিং কৰে আপোনাৰ যদি ঘৰৰ কাৰোবাৰ যদি ৱাৰিং কৰিবলৈ হয় ঢকুৱাখানা কোনোবাই মোৰ ব্লগটো চাই আছে ৱাৰিং কৰিবলৈ হয় তেওঁক কণ্টেক্ট কৰিলে হ'ল ডিছক্ৰিপশ্যনত তেওঁ কণ্টেক্ট নাম্বাৰটো থাকিব তেওঁক ফোন কৰি পিনি ক'লেই হ'ল তেওঁ বহুত ধুনীয়া কাম কৰে আৰু গাইছ চ' এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ গা পা ধুই পিনি ভাত পানী খাই যিহেতু কৈছিলোঁ ভাগিনটা আহিছিলে ভাগিনটো অকণ ফুৰাবলৈ লৈ যাম আৰু তাক এতিয়া আমি ওলাই যাম আৰু চ' গাইছ এতিয়া ইয়াৰ ঘৰলৈ গৈ যাম তাৰ ঘৰতে লগ পাই আছোঁ গাইছ ঘৰ পালোঁহি এতিয়া আপোনাৰ কি কৰিম আৰু গা ধুম যিহেতু বাইকখনো বহুত দিন হ'ল চিলাপথাৰলৈ গৈছিলোঁ বহুত লেতেৰা হৈ আছে এতিয়া আপোনাৰ বাইকখনকে ধুম বাইকখন ধুই মেলি গা পা ধুম তাৰপিছত ভাতটো খাম ভাতটো খাই মেলি ওলাই গৈ আছোঁ গাইছ ক'লৈকো নাযাব চাই থাকক আমি বাইক ধুলোঁ গা ধুই ভাত চাত খালোঁ ভাত খাই পিনি এতিয়া আমি যিহেতু ওলাই যাব লৈছোঁ আপোনাৰ ইয়াত ব্ৰহ্মপুত্ৰ কলেজ পাইছিলে এইখন মোৰ বেক চাইড দেখিবলৈ পাইছে আপুনি এখনে ব্ৰহ্মপুত্ৰ কলেজ আৰু আপোনাক ভিতৰৰ অকণমান ওচৰত গৈ দেখুৱাবলৈ চেষ্টা কৰিম গাইছ যিহেতু আমি টেকেলি ফুটা গৈ আছোঁ ন গাইছ সেইকাৰণে ব্ৰহ্মপুত্ৰ কলেজখন পাৰ কৰি যাব লাগিব ন সেইকাৰণে আপোনাৰ দেখিবলৈ পাইছে এখনে ব্ৰহ্মপুত্ৰ কলেজ হয় লগত লাগি দেখিবলৈ পাইছে এখনে ব্ৰহ্মপুত্ৰ কলেজ আৰু ভিতৰলৈ মানে যাওঁ যিহেতু আমি আকৌ তালৈ যাম আকৌ ঘূৰি আহিম ন ঠাণ্ডা লাগিব সেইকাৰণে জেকেট একো নাই বেছি দেৰি হৈ যাব এইখনে আছে ব্ৰহ্মপুত্ৰ কলেজ আৰু এইখন মই হৈছে এইখন বৰ ভালকৈ দেখিব নাপাব পাৰে কেমেৰাটো বহুত ফাষ্ট নহয় যে আৰু আমি এই ৰাস্তাটোৱে আহিছোঁ যিহেতু আমি ঢকুৱাৰ পৰা আহিছোঁ আৰু এই ৰাস্তাটোৱে গৈ থাকিম এতিয়া আমি ন এইটো টেকেলি ফুটা এইপিনে যাব লাগিব ন গাইছ সেইকাৰণে আমি এইপিনে যাম আৰু গাইছ এতিয়া ব'লক আমি একেবাৰে ঘাটত লগ পাই আছোঁ নে কি কয় আৰু যিহেতু ভাগিনটো আহিছিলে ভাগিনটো ঘূৰাবলৈ আহিছোঁ এইকাৰণে ব্ৰহ্মপুত্ৰখন দেখুৱাবলৈ আহিছোঁ গাইছ আপোনালোকক মানে চব গাইছ তাতে লগ পাই আছোঁ ব'লক
আমি ব্ৰহ্মপুত্ৰ কলেজ পাৰ কৰি আমি এতিয়া পাই গৈছিলোঁ আপোনাৰ বকুলগুৰি টাউন। এইখনে হৈছে বকুলগুৰি টাউনখন, বৰ ডাঙৰ নহয় এইখন দেখিছে আপোনাৰ। ব'ল চল দাদাই লাভ নাই, এইখনে হৈছে বকুলগুৰি টাউন। আৰু চাই গাইছ আমি এইটো চিধা যাব লাগিব, এইপিনে ক'ত যায় নাজানো সঠিকভাৱে। কোনোবা জানে যদি আমাৰ দোকানত কোনোবা জানে যদি কমেণ্ট কৰি যাম। গাঁৱলৈ সোমাই যোৱা ৰাস্তা হয়। আৰু অলপ আগলৈ গ'লে আমি এই মাথাউৰিটো পাম, যিহেতু ব্ৰহ্মপুত্ৰ পাৰৰ মাথাউৰিটো পাম গাইছ। আপোনালোকক দেখুৱাম ন গাইছ। ফাইনেলি আমি যিহেতু মাথাউৰি পাই গৈছোঁ, এতিয়া আমি লেফ্ট ছাইড যাব লাগিব। আৰু এই ৰাস্তাটোৱে মানে মই জনামতে মাজুলীৰ পৰা যায়গৈ বুলি জানো, মাথাউৰিয়ে মাজুলী যায়গৈ। আৰু আমি এইপিনে যাম, যিহেতু ধুনীয়াকৈ ৰাস্তা ইটা পাৰি ৰৈছে, বহুত ধুনীয়া ৰাস্তা বনাই দিছে গাইছ, দেখিবলৈ পাইছোঁ। আৰু এই ৰাস্তাটোৱে যাম। আৰু আমি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন দেখিবলৈ পাইছোঁ, এখনে ব্ৰহ্মপুত্ৰ পাৰখন হয়। আপোনালোকক আৰু একেবাৰে ওচৰত কৰি দেখুৱামগৈ গাইছ। ব'লক আমি আগবাঢ়ি গৈ থাকোঁ। আমি এতিয়া আহিছিলোঁ মাথাউৰি চাবলৈ, এইয়া মাথাউৰি চাবলৈ গৈ আছোঁ। এইটোৱে মাথাউৰি। আৰু আমি এইটো ব্ৰহ্মপুত্ৰখন মেইন ব্ৰহ্মপুত্ৰখন চামগৈ। চ' গাইছে এখনে দেখিছে কি মজা গাইছ, ফিলিংছটোৱে বেলেগ লাগি গৈছে। আৰু গাইছে তাৰমানে বহুত ধুনীয়া ফিলিংছ আহিছে। তাৰপিছত গৈছে অলপ আগলৈ গ'লে আমি ৰাইট ছাইড ঘূৰি দিব লাগিব। ৰাইট ছাইডে ঘূৰি পিনে আপোনাৰ ঘাটলৈ যাব পাৰি, ফেৰী ঘাট, য'ত পৰা আপোনাৰ ফেৰী যায়। যোৱালৈ যাম আৰু আপোনালোককো দেখুৱাম। চৰক গাইছ তালৈ গৈ লগ পাই আছোঁ। যিহেতু আমি টেকেলিপুটা আহিম বুলি কৈছিলোঁ, টেকেলিপুটা পাই গ'লোঁ। আৰু টেকেলিপুটা পাই গৈছোঁৱেই। এতিয়া আপোনাৰ দেখুৱাম আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰখন দেখুৱাম ন গাইছ। চলো আমি আপোনাৰ ব্ৰহ্মপুত্ৰখন চাম ন, কি কৈ আছে ব'লক। চ' গাইছ মোৰ পাছফালে দেখিব গৈছে, এইখনে হৈছে ব্ৰহ্মপুত্ৰখন। আৰু আপোনাৰ ইয়াৰ পৰা ফেৰী চেৰী যাতায়াত কৰে, আপোনাৰ ফেৰী ইয়াৰ পৰা পাৰলৈ যায়। আৰু এই ঘাটটো পাৰ হ'লে আপোনাৰ এই ব্ৰহ্মপুত্ৰখন পাৰ হ'লে আপোনাৰ এইপিনে শিৱসাগৰ, ঘাটটো পাৰ হ'লেই শিৱসাগৰ। আৰু বেছি হেৰি নহয়, ভাড়া কেনেকুৱা লৈ নাজানো, মই সুধিম কাৰোবাৰ এজনক। এইখনে ফেৰীখন, এনেকুৱা ফেৰী আমাৰ ইয়াত পাৰ কৰে। এইখন দেখিছে ফেৰী, এখন ফেৰী পাৰ কৰিলে আপোনাৰ শিৱসাগৰ পোৱা যায়। আৰু এইবোৰ হৈছে গাইছ ইপাৰলৈকে একো নেদেখি, ইপাৰলৈকে একো নেদেখি, এইপাৰলৈকে একো এটা নেদেখি গাইছ। ইমানেই তাৰমানে ডাঙৰ গাইছ। চবেই জানে অসমৰতো আমাৰ ব্ৰহ্মপুত্ৰখন আমাৰ কাৰণে গৌৰৱ ন গাইছ। ইয়াত দেখিবলৈ পাইছে কিমান ডাঙৰ নদী এখন। আৰু চ' গাইছ ইয়াত দুখনমান আছে, ইয়াত যাম, কি কি আছে কি কি নাই চাম ন গাইছ। ব'লক। দিনটোত ইয়াত দুবাৰ ফেৰী চলে, এবাৰ ৰাতিপুৱা 9টা 9:30 বজাত যায়, আৰু এবাৰ আপোনাৰ 12টা 12:30 বজাত যায়। আৰু সুধিম দাদাহঁতক ভাড়া চাড়া কিমান লয় ন। ব'লক দাদাহঁতক কেইটামানটো কৈছোঁ। এই দুখন দোকান দেখিছোঁ। দাদাহঁতে ইয়াৰে নেকি? অঁ এইপিনে দাদা এজনক লগ পাইছোঁ, দাদাহঁতক সুধিম। আপুনি ইয়াৰে? অঁ ইয়াৰে। আপোনাৰ ঘৰ ইয়াতে নেকি? অঁ ইয়াতে। দাদা ফেৰী ইয়াত আপোনাৰ দিনটোত ৰাতিপুৱাৰ পৰা কেইবাৰ আপ ডাউন হয়? দুবাৰ আপ ডাউন হয় ন। আৰু কেইটা বজাত আপ ডাউন হয় ন? 12:30। গাইজ জানিব পালে 9:30 বজাত আৰু 12:30 দিনটোত দুটি হয়। আৰু ভাড়াটো কেইটকাকৈ লয়? 100 টকা। অঁ মানুহৰ 100 ন? গাড়ী 2 ঘণ্টা টাইম লাগে ন? আৰু আপোনাৰ এই গাড়ী মটৰ এক্সট্ৰাটো হ'ব? অঁ চ' গাইজ জানিব পাৰিছে আপোনাৰ এইপিনে ভাড়া আপোনাৰ এজন মানুহৰ 100 টকাকৈ লয়। আৰু গাড়ী ভাড়া গাড়ী আৰু বাইক লৈ গ'লে তেতিয়া ভাড়াটো আৰু বেছি পৰে। এইটো ল'বই লাগিব ন, যিহেতু বহুত কষ্ট হয় ৰাস্তা কিনে অলপ পানী ৰিক্সি হয়, এইটো অলপ ল'বই, চবেই ল'ব ন। চ' গাইজ আৰু ইয়াৰ পৰা আপোনাৰ এইপাৰৰ পৰা ইপাৰলৈ যাবলৈ 2 ঘণ্টা লাগে, যিহেতু 2 ঘণ্টা লাগে। আৰু ইপিনৰ পৰা আহোঁতে কিমান টাইম লাগে? একে চেম টাইম ন? ইপিনৰ পৰা আহোঁতে চেম টাইমেই লাগে। চ' গাইছ আমি এতিয়া আৰু তাৰ চৌপাশে পৰিৱেশটো চাবলৈ চেষ্টা কৰিম ন গাইছ। যিহেতু দাদাহঁতক সুধিলোঁ সোধ-পোছ কৰি পিনি এতিয়া আমি নাৱৰ ওপৰলৈ যাম বুলি আহিছিলোঁ। যিহেতু আহিছোঁ যদি নাওখনত উঠিয়ে যাওঁ ন, এনে অলপ ফিলিংছটো লৈ লওঁ কেনেকুৱা লাগে ন। এতিয়ালৈকে উঠি পোৱা নাই এনেকৈ বৰ এটা ডাঙৰ উঠিছোঁ, বৰ এটা এনেকৈ উঠি পোৱা নাই। কিন্তু তাৰমানে বছৰত এবাৰ বা দুবাৰহে উঠা হয়, এনেকৈ বেছি উঠা নহয়। যেতিয়া যোৰহাট কেতিয়াবা যাওঁ, আপোনালোকে জানে মই যোৰহাটৰ পৰা বিয়া পাতিছোঁ। আৰু এইখনে দেখিব পাইছে। আৰু এখন ব্ৰহ্মপুত্ৰখন আপোনালোকক দেখুৱাই দিছোঁ গাইছ, দেখুৱাবলৈ পায় বহুত সুখী হ'ম। এইখনে হৈছে ব্ৰহ্মপুত্ৰখন। আৰু চ' গাইছ এইখনে ইপাৰলৈকে একো নেদেখি, এইপাৰৰ পৰা ইপাৰলৈকে একো নেদেখি মই আপোনাক ইয়াৰ ওপৰতো উঠাই দেখুৱাই দিম। এয়া
কি ক'ম আৰু মজা মজা ফিলিংছটো মজা গাইছ কি ক'ম আৰু মজা ফিলিংছ এনেকুৱা ফিলিংছ ক'তো নাপায় গাইছ ইয়াত উঠি লৈ যেতিয়া ব্ৰহ্মপুত্ৰৰ মাজত যাতায়াত কৰে তেতিয়াতো হাৱা ভৰাই দিয়ে গাইছ ভৰাই গা দিয়ে আৰু কি ক'ম চ' গাইছ আৰু এতিয়া মোৰ ভাগিনটোৱে ফটো চটো অলপ মাৰোঁ বুলি কৈছে চ' গাইছ লগ পাই আছোঁ আমি ফেৰীৰ পৰা নামি আহিলোঁ এইখনে হৈছে ব্ৰহ্মপুত্ৰ পানী আহিছোঁ যদি এবাৰ চুই চাওঁ গাইছ কি কয় এবাৰতো চুই চোৱাটো বনে ন এই চাই গাইছ দেখিবলৈ পাইছে নাই কি ঠাণ্ডা মজা বহুত ঠাণ্ডা পানী বহুত ঠাণ্ডা পানী ইয়াতকৈ ঠাণ্ডা পানী মই ক'তো পোৱা নাই আৰু কিমান ধুনীয়া পানী দেখিছে নাই আপোনাৰ সেইদিনা আপোনালোকক কৈছিলোঁ ছেকেণ্ড ব্লগটোত কৈছিলোঁ মই আপোনাৰ পাহাৰত যে উঠিছিলোঁ মালিনী থান যে গৈছিলোঁ গাইছ সেইদিনাখনি কৈছোঁ এনেকুৱা ঠাণ্ডা পানী মই ক'তো পোৱা নাই ছেম পানী আৰু গাইছ মালিনী থানত পোৱাৰ দৰে পানীটোৱে পাইছোঁ আৰু মালিনী থানত পোৱা পানীটো আৰু ছেম ব্ৰহ্মপুত্ৰ পানীটো ছেমেই যিহেতু পাহাৰৰ পৰা আহে ন পানীটো সেইকাৰণে ঠাণ্ডা আৰু এখন যি হৈছে এইটো ব্ৰহ্মপুত্ৰ পানী বহুত ঠাণ্ডা গাইছ বহুতেই ভাল লাগিছে আৰু চ' গাইছ বহুতেই ভাল আহি পেলাই বহুত ফিলিংছটো মজা লাগে চ' গাইছ আৰু কোনোবা আহি যদি ইয়াত পোৱা নাই আহি চাব বহুত ফিলিংছটো ভাল লাগে মন চন বেয়া হৈ থাকিলে তাৰমানে ইয়াত আহিবলৈ বহুতেই ভাল লাগে আৰু ওচৰতে দুখন দোকান আছে আপোনাৰ যদি ভোক চোক লাগে ইয়াত খাই ল'ব পাৰিব গাইছ ইপাৰে যোৱা মানুহ যদি কাৰোবাৰ ভোক লাগে ন গাইছ ইয়াতে খাই বৈ লৈ যায় আৰু ইপিনে যায় ইপিনে ঘাট পাৰ হ'লে আপোনাৰ ডিমৌ বুলি কয় ডিমৌ নহয় সেই বুলি কয় দিচাং ঘাট বুলি কয় দিচাং ঘাটখন পাৰৰ পৰা গাড়ীত যাব লাগে গাড়ী পালে শিৱসাগৰ টান যে বেছি টাইম নহয় তাৰ পৰা খুব বেছি 20-30 টকা ভাড়া হ'ব মই জনাৰ মতে মই যোৱাত এবাৰ গৈছিলোঁ তেতিয়া 20 টকাকৈ আছিলে এতিয়া 30 টকা 40 টকামান ল'ব বেছি নলয় এতিয়া আচ্ছা গাইছ হেৰি পেলাইছে ন সৰু সৰু নাও কিমান আছে বহুত আছে আৰু চ' গাইছ কি ক'ম আৰু কি নকওঁ এনেকুৱা মই বৰ বিষয়ে নাজানো এইবিলাকৰ বিষয়ে বৰ আৰু কৈও পোৱা নাই আৰু আজি ফাৰ্ষ্ট টাইম আহি পাইছোঁ এনেকৈ ইয়াত আৰু চ' এইবিলাকে আৰু আপোনালোকক দেখুৱাইছোঁ আৰু মই দেখি চাইছোঁ এনেকুৱাই ভাল লাগিছে ফিলিংছটো কি বুজাম আৰু গাইছে ইয়াত এবাৰ আহি চাব তেতিয়া মোৰ ফিলিংছটো আপোনালোকেও গম পাব কি মই কৈ প্ৰকাশ কৰিব পৰা নাই ভাষাৰে কৈ প্ৰকাশ কৰিব পৰা নাই তাৰমানে কেনেকুৱা ভাল লাগিছে আৰু তাৰমানে ব্ৰহ্মপুত্ৰ নদীখন এৰি থৈ যাবলৈ মনেই যোৱা নাই যেনেকুৱা লাগিছে আৰু বহুত ভাল লাগিছে আৰু তাৰমানে বহুত শান্তি পৰিৱেশ কোনো হৈ হাল্লা নাই কোনো চিঞৰ বাখৰ নাই চ' গাইছ সেইকাৰণে বহুতেই ভাল লাগিছে আৰু এই আৰু আপোনাৰ গছ গছনি আপোনাৰ দেখিবলৈ পাইছে যেতিয়া বানপানী হোৱা ন গাইছে এইবিলাক চব বানপানী যেতিয়া হয় চব ফুল হৈ যায় আৰু এতিয়া খৰালি দিন কাৰণে আপোনাৰ এতিয়া পানী চানী নাই এতিয়া বাৰিষাত হ'লেতো আহিব নোৱাৰি গাইছ বাৰিষাত হ'লেতো এইপিনে আহিবলৈতো 10 বাৰমান ভাবিব লাগিব বাৰিষা হ'লে 10 বাৰমান ভাবিব লাগিব এই জেগাটোত যোনটোত খাৰা হৈ আছোঁ দেখিবলৈ পাইছোঁ য'ত খাৰা হৈ আছোঁ 10 বাৰমান ভাবিব লাগিব আহিবলৈ হ'লে এতিয়া আপোনাৰ খৰালি দিন কাৰণে এতিয়া আহিব পাৰিছোঁ আৰু বাৰিষা হ'লে আহিব নোৱাৰি বাৰিষা হ'লে পানী অভাৰফ্ল' হৈ যায় গাইছ দেখিবলৈ পাইছে এতিয়া বাৰিষা কাৰণে নাই কাৰণে খৰালি দিন কাৰণে পালি চালি ওলাই আছে মাজে মাজে আপোনাৰ আইলেণ্ডৰ নিচিনা মাজত ওলাই আছে আৰু বাৰিষা গ'লে চব এইবিলাক ফুল হৈ যায় ইপাৰৰ পৰা একেবাৰে নেদেখি এতিয়াটোৱে নেদেখি আৰু বাৰিষা হ'লেতো আৰু নেদেখি গাইছ চ' আৰু যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ থাকিম ঘৰলৈ বুলি মানে আৰু ঘৰলৈ বুলিয়ে যাম আৰু এতিয়া যিহেতু সন্ধিয়া হৈ আহোঁ হৈছে আৰু ঠাণ্ডাও লাগিব পিছতকৈ জেকেট অনা নাই সেইকাৰণে এতিয়া ঘৰলৈ গৈ থাকিম চ' গাইছ লগ পাই আছোঁ ফাইনেলি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু নিজেও চালোঁ আৰু যিহেতু এতিয়া দেৰি হৈছে আৰু সন্ধিয়া সময়ো হৈছে এতিয়া আমি সন্ধিয়া হৈ আহিছে আকৌ ভালেমানখন যাব লাগিব সেইকাৰণে চ' গাইছ ফাইনেলি আমি আজিলৈ ভিডিঅ'টো ইমানটো সামৰি মাৰিছোঁ আৰু নেক্সটটো ব্লগ লগ পাম চ' গাইছ ভিডিঅ'বিলাক চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব গাইছ আপোনালোকে এটা কাম পাহৰি যায় ছাবস্ক্ৰাইব কৰিব পাহৰি যায় ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি যাব যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'বিলাক বনাবলৈ আৰু উৎসাহ পাওঁ ন গাইছ আপোনালোকৰ লাইক কমেণ্ট আমাৰ আৰু উৎসাহ দিয়ে আপোনাৰ ভিডিঅ' এনেকুৱা ভাল ভাল ভিডিঅ' পাবলৈ আৰু বনাই দিবলৈ উৎসাহ লাগে এতিয়া চ' গাইছ অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে আৰু তাৰ কাষতে থকা বেল আইকনটো টিপি অন কৰি দিব যিহেতু মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পোনপ্ৰথমে পোৱাকৈ ন গাইছ আৰু আজিলৈ ভিডিঅ'টো ইমানটোতে চ' গাইছ আকৌ লগ পাম অন্য এটা ব্লগত চ' গাইছ বাই